গুড মৰ্ণিং। ৰাতিপুৱাই পুৱাই মাৰ গালি খাইছোঁ বিচনাত, কিন্তু গালি খালেও বিচনাৰ পৰা উঠা নাই। তথাপিও কিবা কৰি উঠি চোতালত এয়া ফুলখিনি দেখি মনটো কিবা ভাল লাগি গ'ল। ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে। এয়া হৈছে মাৰ কষ্টৰ ফল। মায়ে ইমান ধুনীয়াকৈ ৰুইছে, বগা গোলাপ ৰুইছে, ৰঙা গোলাপ ৰুইছে, ধুনীয়াকৈ জকমকাই ফুলি আছে। এয়া গা পা ধুই ওলালোঁ মন্দিৰ যাব, সেইবাবে মায়ে জগাই আছিলে। আজি যাব লাগিব মন্দিৰ। আৰু এইফালে মাও ওলাই মেলি ৰেডি হ'ল। মন্দিৰ আহি আমি পাই গ'লোহি। সেয়া মন্দিৰত হৈ আছে মিটিং। মানে আজি আছে আমাৰ মন্দিৰত জেঠুৱা কাজ। জেঠ মাহত আমাৰ মন্দিৰত এনেকৈ কাজ পতা হয়। এয়া মনৰ চুলিত ফুল লগাই দিছোঁ। তাৰপিছত খালোঁ মাহ প্ৰসাদ খাই আমি ঘৰলৈ উভতিলোঁ। আৰু ঘৰলৈ আহি এয়া গা পা ধুই আজৰি হ'লোঁ। গা ইমান ভাল লগা নাছিলে, বহুত দুৰ্বল লাগি আছিল।